মোদীজী, মানুহে আপোনাৰ কাষলৈ পলিটিকেল পাৰপাছত কথা পাতিবলৈ অথবা ইণ্টাৰভিউ লোৱাৰ কাৰণে আহে। বাট মই সুদূৰ অসমৰ পৰা আহিছো আপোনাৰ ওচৰলৈ আপোনাৰ পাৰ্চনেল লাইফৰ কিছু কথা পাতিবলৈ। যেনে ধৰক বৰ্তমান আমৰ বতৰ আহি গ'ল, আমৰ চিজন। এতিয়া গাঁৱে ভূঞে বাগানে বাগানে মানুহৰ ঘৰে ঘৰে আম পকিব, ডাঙৰ ডাঙৰ আম হ'ব, আমবোৰ পকি থাকিব ন। তে ধৰক আম যদি পকি থাকে, আমিতো এই বাল্যকালত সৰু কালত বেলেগৰ ঘৰত আম চুৰি কৰি খাবলৈ গৈছিলো। ধৰক আপুনি যে আগত আম খাইছে নে নাখাইছে মই নাজানো। যদি আপুনি আম খাইছে তেন্তে আপুনি আম কিনি খাইছে নে বেলেগৰ ঘৰৰ পৰা চুৰি কৰি খাইছে? मैं आम खाता भी हूँ और आम खाना मुझे बहुत पसंद भी है। और गुजरात में आम रस की परंपरा भी है। वैसे तो कोई आम वाम खरीदना वरीदना तो हमारे लिए कोई इस प्रकार की कोई लग्जरी हमारे फैमिली थी नहीं, लेकिन कभी खेतों में चले जाते थे तो हमारा देश का जो किसान है बड़ा उदार रहता है। कोई खेत में आकर के खाता है तो कभी रोकता नहीं, चोरी करता है तो रोकता। কি কৈছে মোদীজী আপুনি? চুৰিকাণ্ড? এইবোৰ নকব, এইবোৰ নকব, এইবোৰ নকব। এতিয়া চুৰিৰ কথা শুনিলে মোৰ এতিয়াও অকণমান বিষ হৈ যায়। মোদীজী শুনিব চুৰিকাণ্ডৰ কথা। মই বাল্যকালত যেতিয়া মই সৰু আছিলো তেতিয়া মোৰ গাঁৱৰে এজন ঘৰত আম চুৰি কৰি খাবলৈ গৈছিলো। তেতিয়া কি কৰিছে মহাজনে দেখি পেলাই মোৰ পেটে ইমান যে লাঠি মাৰিছে, আম মুখৰ পৰা ওলাই গৈছে আৰু ভলকা বাহিনী মোৰ কোবাইছে। মোদীজী এতিয়ালৈকে বিষ হৈ যায় চুৰিকাণ্ডৰ কথা শুনিলে। এইবোৰ কথা নকব।